তো বন্ধুসকল আমি আজি অলপ চাইকেল চলাব আহিছো। তো ইয়াৰ আমাৰ দাদা বাইদেউ বন্ধুসকল গৈ আছে। সৰি দাদা বাইদেউ নহয়, দাদা বন্ধু ভাইটি আছে। এখন মটৰচাইকেল গ'ল, দাদা এটা লৈ গৈ আছে। তো মানে এই ব্ৰিজখনেদি মানে এইখন ব্ৰিজখন মানে কমপ্লিট হোৱা নাই। তো আমি ইয়াৰে চাইডেৰে নুমি আহিছো। তো ব্ৰিজখন মানে এইখিনি আধা হৈছে। তো আমি এতিয়া লাহে ধীৰে যাম, গৈ পাম। আচ্ছা ঠিক আছে, তেতিয়াহ'লে অলপ পিছত আৰু এটা নেক্সট ভিডিঅ'ত লগ পাই আছো বন্ধুসকল। বাই বাই। তো বন্ধু বান্ধৱীসকল আমি লাহে ধীৰে আহি পালো হাইৱে। এইটো আমাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। তো আমি আহিলো টেঙাবাৰী আছিল না এইখিনি ফপল মানে এইখিনি মনত আহিবা আমাৰ না। তো আমি টেঙাবাৰী ভেলাপাৰা ইপিনে তাৰিপাৰা বাকাইতাৰী হৈ আহি কেনে আমি এতিয়া হাইৱে পাইছো। তো আমি এতিয়া বনবাসীলৈ যাম, বনবাসী মন্দিৰলৈ যাম। তাৰ পৰা আমি ঘৰলৈ ৰিটাৰ্ণ হ'ম। ইফালে সন্ধিয়া হ'ম অৱস্থা। তো আমাৰ পাছে পাছে আছে দুজনমান দাদা ভাইটি। এয়া দাস, ইয়াক আমি মৰমতে দাস বুলি মাতো, কিন্তু ইয়াৰ অৰিজিনেল নাম হয় পবিত্ৰ দাস। তো আমি গৈ আছো, ভাল লাগি আছে। আজি বহুত এনজয় হ'ল। আজি দিনটোত আজি বহুত ঘূৰিলোঁ চবৰ লগতে খানা খালোঁ। খানা খাই পিনি এতিয়া আমি ফুৰিব আহিছোঁ, বঢ়িয়া লাগিল। তো বাই বাই বন্ধুসকল, লগত থাকিব।